এই মুহূৰ্তত অসম ইনফো 2.0 দৰ্শকসকলক দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে এই মুহূৰ্তত আহি পৰিছে এটি বিগ ব্ৰেকিং নিউজ ৰাজ্যৰ এইচএছ পৰীক্ষা দিয়া ছাত্ৰ ছাত্ৰীৰ এতিয়া অপেক্ষাৰ অন্ত পৰিব কিয়নো অসমৰ মুখ্যমন্ত্ৰী ইতিমধ্যে ঘোষণা কৰিছে 27 জুনত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰী পৰীক্ষাৰ ফলাফল এই মুহূৰ্তত ৰাজ্যৰ হায়াৰ সেকেন্ডাৰী ছাত্ৰ ছাত্ৰীসকলক দিবলৈ ওলাইছো এটি বিগ ব্ৰেকিং নিউজ 27 জুনত ঘোষণা কৰা হ'ব হায়াৰ সেকেন্ডাৰীৰ পৰীক্ষাৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব ফলাফল টুইট যোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰীক্ষাৰ্থীলৈ শুভেচ্ছা মুখ্যমন্ত্ৰী পৰীক্ষাত অৱতীৰ্ণ হৈছিল 2,15,022 গৰাকী পৰীক্ষাৰ্থী 27 জুনত ঘোষণা কৰা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল পুৱা 9 বজাত ঘোষণা কৰা হ'ব এইচএছ পৰীক্ষাৰ ফলাফল টুইট যোগে ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কলা বাণিজ্য বিজ্ঞান শাখাৰ ফলাফল ঘোষণা কৰা হ'ব যদি এই ভিডিওটো চোৱাৰ পিছত ভাল লাগে তেনেহলে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে সাবস্ক্ৰাইব কৰিব ধন্যবাদ